ক'ত আহি পালো চোৱা না মানে এতিয়া এনেকে ৰছী লগাই থবলগীয়া হৈছে প্ৰথমতে নমস্কাৰ দেই তো ৰাইজ আজি ক'ত আছো গম পোৱা নে আজি আছো আমি পখিলাহঁতৰ ঘৰত আৰু যোৱাকালিলৈকে আছিলো আকাশ ভাইহঁতৰ ঘৰত কিন্তু আমি হঠাতে ৰাতি এটা প্লেন বনালো যে পখিলাহঁতৰ ঘৰত যাম তো তাতে এদিন গৈ থাকিমগৈ তো ইয়ালৈ আহি গ'লো নে কি কোৱা আকাশ এই ৰাইট ব্ৰ' ৰাইট আৰু আজি আমাৰ এটা একদম ধুনীয়া প্লেন পাতিছোঁ যে আমি ফুৰিব যাম ফুৰিব ক'ত যাম গম পোৱা নে আমি ৱাটাৰফল যাম অ'কে তো নাজানো ৰাইজ আহিছো ইয়াত তো আকাশ ভাই এতিয়া আমাক কি খুৱাই ক'ত নিয়ে আজি কেনেধৰণে কি হ'ব সেইটো কেৱল আকাশে জানে মানে এতিয়া হাঁহ এটা ধৰিম ধৰি গৈ কাটি বাচিটো থৈ যাম তাৰপিছত আমি যাম এটা ৱাটাৰফল আৰু ৱাটাৰফলটো ধুনীয়াকৈ একদম ফটো চটো মাৰিম একদম গম পাই চাই ৰিয়েল লাইফ আৰু ৰিয়েল লাইফ মানে অলপ বেলেগ মানে আমি পাহাৰৰ মাজত যাম আমি যাওঁতে যিটো কষ্ট পাম কিন্তু ভিডিঅ'ত চাবলৈ বহুত ধুনীয়া লাগিব ব'লা চলো ইণ্টাৰেষ্টিং কথা এটা কওঁনে এতিয়া আমি আজি ৰাতিপুৱা ফুৰিব যাম বুলি যোৱাকালি ৰাতিয়ে কথা পাতিলোঁ তো আজি ৰাতিপুৱা আমি ফুৰিবলৈ যাম বুলি গা পা ৰাতি 2টা বজিতে ধুই থৈ দিছোঁ এতিয়াতো গা পা ধুব লগা নাই খালি ধুনীয়াকৈ মুখখন ধুওঁ চাহ একাপ খাওঁ আৰু যাই দিওঁ ল'ৰাকেইটা কিহৰ কাৰণে ভাল গম পায়নে 2টা বজাৰ নিশা কোনে গা ধুৱে এহেঁতিকেইটা আহি পানি মানে একদম ৰখা নাই আৰু গা ধুব গৈছে মই হ'লেতো কম্বলৰ তলত সোমাইছোহি এহেঁতি গা ধুইছে আমি গা ধুইছোঁ কাৰণ মই ৰাতিপুৱা সময়ত গা ধুবলৈ নোৱাৰোঁ দেই এইপিনে আছে আমাৰ কোলা গুণ্ডা গুণ্ডা খুচাই মাৰি দিম নাক বজোৱা ক্লিপ দিম নেকি দুই এটা তোমাৰ দিম নেকি দি দিয়া হয় নকওঁ দমেই নাই তোমাৰ তো পখিলাহঁতৰ ঘৰত আহিলোঁ যদি অলপ ঘৰটো দেখাই দিওঁ নে কি কোৱা আৰু এখন পখিলাহঁতৰ গাড়ী ফ্ৰণ্ট চাইডৰ পৰা ঘৰটো এনেকুৱা তো এইটো হৈ গ'ল এটা ধুনীয়া গোঁসাই ঘৰ মানে একদম পথাৰৰ মাজত এটা বঢ়িয়া পৰিৱেশত আছে মানে ঘৰটো একদম কি ক'ম বহুত ভাল লাগিছে এইপিনে আছে গোটেই পথাৰ একদম এইখন মানে এখন বিল হয় মানে সিহঁতৰ এখন কি বিল বুলি কয় পাহৰি গৈছোঁ মই এই বিলখনত মানে গোটেই পানী হৈ যায় আৰু খেতি পথাৰ ধুনীয়া হয় পানী হ'লে গম পায় পানী ওলাই যোৱাৰ পিছত মাটি ৰুই দিয়া হয় ৰুই দিয়াৰ পিছত একদম ধুনীয়া খেতি হয় বাকী যিকিনা পুখুৰী এটা আছে ধৰোঁ বুলি ক'লে মাছ ধৰিব পাৰিলে নে ভিডিঅ'টো বঢ়িয়া হ'লেহেঁতেন কিন্তু এতিয়া আমাৰ ওচৰত সময় নাই বিশেষকৈ আমি এতিয়া তোমালোকেতো গা পা ধুলা এতিয়া মই হাঁহটো কাটিম হাঁহটো কাটি গৈ পিনে ব'লা হাঁহটো ধৰি আৰু এইপিনে আমাৰ কুলাৰ ৰাণীকটো পাহৰিবই নোৱাৰোঁ মানে কি ক'ম ইমান চাৰ্জ দিছে আমি তিনিটা ঘূৰি ফুৰিছোঁ এইখনত মানে এইখন বাইকে এহেঁতক যিমান দূৰ ঘূৰাইছে মোৰ ইমান দামী বাইকখন থাকোঁতেও ঘূৰিব পৰা নাই কেলৈ গম পোৱা নে এখন বাইকে যিমানটো তেল খায় মানে অধিক খায় এনেকুৱা এখন যদি বাইক হয় ন শুনা নাই এনেকুৱা এখন বাইক হয় ন তেতিয়া মানে তুমি 1500 টকাত ঘূৰি থাকিব পাৰিবা মোৰখনত নোৱাৰি এনাখনি তেল ভৰালে 1000 টকা 1 টকাও নাই এইখনত আমি যদি 1000 টকা যদি ৰাইজ তেল ভৰালো নহয় আমি গোটেই দিনটো যোৱাকালি দিনটো আজিৰ দিনটো পৰহি দিনটো গোটেই এনেকৈ মানে ঘূৰি ফুৰিব পাৰিম এখন মানে ইমান তেলৰ কথাই নাই সেইকাৰণে আমি ওচৰলৈ যাওঁ মুখখন নিনি পিনে এইখনতে অহা যোৱা কৰোঁ কাৰণ আমাৰ এতিয়া পইচাটো বাচি যায় মানে সেইটোৱে ভাল হয় আৰু এনেকুৱা বাইক লৈ আহিলে মানে বেছি স্পীডতো চলাব মন নাযায় ন মানে সেইটো কাৰণে ছেফটি হৈ থাকে আৰু যদি দামী এখন লৈ আহা আৰু অকণ ভাল এনেকুৱা নিচিনা লাগে বাকী যিকে ৰাইজ আমাৰ পখিলাহঁতৰ ঘৰৰ এইটো হৈছে হাঁহৰ গঁৰাল ইয়াতে আছে হাঁহ 3টা ইয়াৰে এটা ধৰিম আজি এহেঁতক ধুনীয়াকৈ ডকচি খুৱাম আজি হাঁহৰ মাংসৰে ডকচি লাঠি আছে এই পিনে আকাশ ভাই হাঁহ ধৰি আছে ধুনীয়াকৈ ধৰিব পাৰি মানে এইফালে দিয়ে ধৰোঁ ধৰা বিন্দাছ খাওঁতেতো আৰামত খাম ধৰোঁতেহে জ্বালাটো হৈছে আমাৰ ঘৰৰ মানে হাঁহবিলাকৰ ইয়াৰ এনেকৈ ৰছী লগাই থ'বলগীয়া হৈছে কিহৰ কাৰণে নাজানো বা এইটো চিন চাগে দেই এইটো দেখিছা আচ্ছা এতিয়া ইয়াক এতিয়া খাব লাগিব জীৱ হত্যা মহাপাপ কিন্তু আমি মানুহ যিহেতু খাবই লাগিব আমি আৰু এইপিনে পখিলাব কি ক'বা তোমালোকৰ ঘৰত আহিলোঁ এতিয়া মোক ফুৰাব নিব লাগে আকৌ আমি যে 2টা বজিতে গা ধুলো এহেঁতৰ এইটো টেলেণ্ট সুবিয়া টেলেণ্ট এহেঁতি ৰাতি কিমান দেৰিলৈকে নুশুৱে মই গম পালোঁ হা শুব এতিয়ালৈকে ৰাতিপুৱা সময়ত উঠিব 10টা বজাত আকৌ দিলেও মানে এহেঁতৰ মানে খোৱা মানে কোনো মানে সিদ্ধান্ত টাইম নাই মানে এয়া মাছ আনিছোঁ মাছ আমাৰ মানে অনুপমে খাই বেয়া পায় কিহৰ কাৰণে নাজানো খালি সি ব্ৰইলাৰ মাংসটো বেছি ভাল পায় হয় নাই ব্ৰইলাৰ মাংসটো মানে লাগে আৰু বিশেষকৈ ই ছাগলী মাংসটো বেছি পায় আৰু এটা ভাল পায় বাৰু সেইটো নামটো নলওঁ বেয়া হ'ব ন সেইটো নামটো নলওঁ বাকী যি কি নহওক এই মাছখিনি খাবানে অকণমান খাব লাগিব দেই অকণমান ট্ৰাই কৰিম বোলা আমাৰ হাঁহটো ধৰাটো হৈ গ'ল এতিয়া ধুনীয়াকৈ মুখ চুখ ধুওঁ আৰু তাৰপিছত আমি চাহকণ খাই পিনি ওলাই দিব লাগে যিহেতু আমাৰ দেৰিও হৈ আছে কাকজাং যাব লাগে ধুনীয়াকৈ ফ্ৰেছ হৈ পিনি চাহ খালোঁ আৰু এতিয়া এইপিনে একদম মাছ কণী এইপিনে ধুনীয়াকৈ ভাত দিছে ভাতটো খাওঁ তাৰপিছত আমি ওলাই পিনি জল্দি যাওঁ কাৰণ আমাৰ দেৰি হৈ আছে এতিয়া যাব লাগে কিমান দেৰি হৈ গ'ল গম পাইছানে সময়টো হৈছে উপায় নাই এতিয়া লাহেকৈ ভাতমুঠি খাই পিনি ওলাই যাব পাৰি ব'লা জল্দি ব'লা তো ৰাইজ আমি ওলাই মেলি ৰেডি এতিয়া আমি যাবহে লাগে আৰু এইফালে আমাৰ পখিলা আছে আৰু এইফালে আমাৰ শিবু আছে আৰু এইফালে আমাৰ অনুপম আছে আৰু এইফালে মই আছোঁ এইফালে আমাৰ ভণ্টি আছে চ' আমি গোটেইকেইটা ওলাইছোঁ সিহঁতি আমাৰ বাইকখন ল'ব এইখন আমি যাম NS খনত আৰু মই যাম গ্লেমাৰ অ'কে কিমান টাইম লাগিব আমাৰ পাওঁতে
পাওঁতে ধৰি থোৱা 20 মিনিট। অ'কে ঠিক আছে। যদি ভাতকেইটা খাই তামোলখন নাখাওঁ তেন্তে কেনেকৈ হ'ব বাৰু? ওলাই দিলোঁ ঘৰৰ পৰা তামোল চুবাই চুবাই নে কি চিবু? য়েছ য়েছ। চলো হেল্ল'। অ' বে কি নাজাৰা ৱেলকাম টু কাকজান। ফিল্ডতে চব গাড়ী চাড়ী থৈ গৈছে। আমি বাইক লৈ আহিছোঁ যেতিয়া আগলৈকে বাইক লৈ যাম আৰু। আমাৰ দুখন বাইক 5জন মানুহ 200 টকা লৈছে। কি বঢ়িয়া মানে একদম হেভি হেভি পূৰা ৱাটাৰ ক্ৰচিং কৰি কৰি আহি আছোঁ। ধুনীয়া মানে ৰাইজ। কেনেকুৱা পাইছা ভণ্টি? ভাল লাগিছে। ভাল লাগিছে। মইতো ক'বই নালাগে, পখিলাও ক'ব নালাগে তোমাক। আমি আহিছো আৰু ভাল তোমাক লাগে লৈ আহিছোঁ, তুমি যেনেকৈ ভাবিছা তাতকৈ চাগে বেছি ধুনীয়া পাইছা চাগে। বহুত ধুনীয়া পাইছোঁ। মানে মই ভাবিছিলোঁ নৰ্মেল চাগে ৱাটাৰফল এটা থাকিব, ইমান বেছি নাই, কিন্তু ইয়াততো বহুত বেছি ভাল লাগিছে। এখন ইয়াতে ধুনীয়াকৈ পাৰ্ক কৰিলোঁ। এতিয়া আমি খোজকাঢ়ি যাম, এতিয়া আমাক আৰু বাইকৰ প্ৰয়োজন নাই। আপুনি যিজন ব্যক্তিক কল কৰি আছে তেওঁ এতিয়া প্ৰকৃতিৰ বুকুত বিলীন হৈ গৈছে, গতিকে অনুগ্ৰহ কৰি 5 ঘণ্টামান পিছত ফোন কৰক, অথবা ফোন নকৰিলেও কথা নাই। প্ৰথমবাৰৰ কাৰণে লগ পাইছোঁ আৰু এইবাৰে এনেকুৱা এটা আমি ফূৰ্তি কৰিছোঁ, লাইফ টাইম মনত ৰখি যাব। জয় আই অসম। জয় হে জুবিন দা। প্ৰভাতী সুৰে ক'ব তোমাকেই মোৰ কথা, প্ৰতি মেঘালিত নিশাত জোনে ক'ব তোমাকেই মোৰ বেথা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন। ক'ত আহি পালো চোৱা না মানে। Oh my God. আকাশ বহুত বহুত ধন্যবাদ বে, বহুত ভাল জেগাত লৈ আহিলা। তুমি দুখ কৰিছিলা যে মোৰ লাইফত বহুত টেনশ্যন আছে, এতিয়া টেনশ্যন দূৰ কৰাবলৈ আনিছোঁ। একদম ইয়াত আহক আৰু মনটো শান্তি কৰি ঘৰত গুচি যাওক, মানে বিন্দাছ। ৰাইজ কিমান টাইম ফটো উঠিলোঁ ইয়াত পাত্তা নাই, মানে আমি 1 ঘণ্টাৰ ওপৰত ৰ'লোঁ, বাঁহী বজালোঁ, গান গালোঁ, মানে একদম 1 ঘণ্টা সময় আমাক কেনেকৈ গুচি গ'ল আমি গমকে নাপালোঁ। বহুত বহুত ধন্যবাদ, ইমান ধুনীয়াকৈ তুমি লৈ আহিলা, ইমান ধুনীয়াকৈ ফুৰালা চকালা, ভাল লাগিছে ন? বহুত ভাল লাগিছে। আজি যদি ঘৰত গুচি যোৱা হয় কি হ'ল হয় কোৱাচোন? তোমালোকে ক'লাহেঁতেনে আকাশতলৈ গ'লো ইমান এটা খাচ নালাগিলে, এইটো চবৰে ফিল হ'ব হয়নে? যিহেতু ঘৰত ভাতকেইটা খালা, চাহকণ খালা, সেইটো শুশ্ৰূষাৰে নহয় মানে। যদি এনেকুৱা এনেকুৱা জেগালৈ লৈ যোৱা বা ফুৰাব লৈ যোৱা, আকাশতলৈ গ'লো, আকাশে কিন্তু ফুৰালে দেই, এবাৰ আকাশ আহিলে কিন্তু মই ফুৰাব লাগিব একদম, তাক ভাল জেগা কি ফুৰাইছে তাতকৈ বেছি মই ফুৰাব লাগিব, সেইটো এটা ফিল আহিব। ইয়াক নেচাৰনেছ লৈ যাম। এতিয়া আহি আকৌ বাইকৰ ওচৰ পালোঁ, এতিয়া বাইক লওঁ আৰু যাই দিওঁ। ভোক চুকো লাগি গৈছেগৈ অলপ। কি ঠাণ্ডা মানে। তো এতিয়া আমি আহিছোঁ ৰাইজ ৰীল বনাবলৈ। আৰে চল গৌৰী শিবু কি বাকীখিনি পাহাৰ কিনাৰে মোৰে ঘৰ, এ গৰি চাই কে বাগান। তো ৰাইজ ৰীল চিল বনাই পিনি এতিয়া বোকাখাট টাউন আহিলোঁ, ইয়াতে কিবা এটা খাওঁ আৰু খাই পিনে ঘৰত যাওঁ। বোকাখাটৰ বিখ্যাত পেৰা য়েছ খাব লাগিব। পুৰি চব্জিটো খাম বুলি আহিছিলোঁ, কিন্তু ইয়াত পুৰি চব্জিটো হেনো নবনাই। শিবু তুমি চাহ খাবা ন? য়েছ আমি কি খাম? আই লাভ ইউ, আই লাভ আমি কি ইউ। আমি খাম চাওমিন। চাওমিন খাম। চাওমিন খাম। পেৰা এটা খাওঁ নেকি? পেৰাটো লৈ আহ, কেনে খোৱা লৈ আহ। ডান। গোটেইকেইটাই চাওমিন খাওঁ, চাওমিন খাই পিনি ঘৰত যাব লাগে। হাঁহ বনাবগৈ লাগে ন? হাঁহটো বনাবগৈ লাগে। বনাব লাগে। তো দিনটো ঘূৰি মেলি আহিলোঁ আৰু এতিয়া আমি ভাত খাবলৈ বহিছোঁ। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ আৰু নেকি শিবু? সামৰি দিয়া আজি হা সময় দিওঁ? চিৰিয়াছলি চিৰিয়াছলি সময় দিওঁ নেকি? বাই বাই। হা বাই বাই। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত, এটি নতুন জেগাত, এটি নতুন ঠাইৰ সৈতে ন? আজিলৈ এৰিছোঁ। বাই বাই, থেংক ইউ।